নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইদিনমান মই ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে আগতো ভিডিঅ'ত আপোনালোকে গম পাইছিলে চাগে মোৰ কি হৈছিলে। মোৰ হাজবেণ্ডে অলপ দিছিলে, তেখেতে সম্পূৰ্ণ কথাখিনি ভালকৈ নকলে মানে তেখেতে তেনেকৈ কথা কোৱা অভ্যাস নাই, তথাপিতো বনাইছিলে। আপোনালোকে সুধি থকাৰ কাৰণে, মেছেজ কৰি থকাৰ কাৰণে আজি মই আপোনালোকক সম্পূৰ্ণ কথাখিনি ক'ম মোৰ কি হৈছিলে। ইয়াৰ আগতো কেতিয়াবা পেট বিষ হয়, গেষ্ট্ৰিক বুলি নেমু আৰু চেনি পানী খাই দিওঁ, ভাল হৈ যায়। তাৰ পাছত উৰুকা দিনা আছিলে। উৰুকা দিনা ৰাতি 8টামান বজাৰ পৰা পেট বিষ মোৰ আৰম্ভ হৈছিল। মই তেতিয়া গেছ বুলিয়ে ভাবিছিলোঁ। ওচৰৰ লগৰ এজনীও খুব হয় গেছ, তাই বমি কৰি থকা দেখোঁ কেতিয়াবা। তাইকে সুধিলোঁ, বাইদেউ এনেকুৱা তেনেকুৱা হৈছে, কি কৰিব লাগিব? বাইদেৱে ক'লে পানী খা, পানী খাই মেলি বমি কৰি দিয়ে বুলি ক'লে, আঙুলি ভৰাই বমি কৰি দিয়ে বুলি। সেইমতে মই বমিও কৰিলোঁ, বহুত কৰিলোঁ বমি কৰিও মই ভাল পোৱা নাছিলোঁ। কমেও সেই উৰুকাৰ দিনা 1টামান বজালৈকে ভুগিলোঁ পেট বিষত। তাৰপিছত অলপ ভাল হ'ল। ভাল হোৱাৰ পিছত সেইদিনা গেষ্ট্ৰিকৰ টেবলেটো খাইছিলোঁ, তথাপিতো ভাল নাপালোঁ। তাৰ পাছদিনা আছিলে। তাৰ পাছদিনা গৰু বিহুৰ দিনাও খুব দিনটো ভালে আছিলোঁ। অলপ মানে পিছদিনা বমি কৰাৰ কাৰণে অকণমান মাথা ঘূৰণিটো আছিলে। তথাপিতো মই গেছ বুলিয়ে ভাবি পেলাই তেনেকৈ পিছদিন ভাত খোৱাৰ আগত গেছৰ টেবলেট এটা খাই লৈছোঁ। খাই মেলি পিনে গৰু বিহুৰ দিনা সকলোৱে মিলি জুলি ভাত এসাঁজ খালোঁ। খাই খুব 2-3 ঘণ্টামান পাছত 8টামান বজাৰ পৰা মোৰ পেট বিষ আৰম্ভ হৈ গ'ল। সেইদিনাও সেই গেছ বুলি গেছৰ টেবলেট এটা ওচৰ মানে ফাৰ্মাচী দাদা এজনৰ পৰা আনি পিনে খালোঁহি। দাদা নহয়, ভিনদেউ এজনৰ পৰা আহি পিনে গেছৰ টেবলেট আনি পিনে খালোঁ ভাল পাম বুলি। নাই, ভাল পোৱা নাছিলোঁ। খুব পেট বিষ আৰম্ভ হ'ল। পেট বিষটো পূৰা বুকুলৈকে পালেগৈ। বুকুৰ পৰাই ডিঙি উশাহ লোৱাত কষ্ট হৈছিল। আপোনালোকে মোৰ চেহেৰাটো দেখি গমেই পাইছে চাগে। তাৰপিছত উশাহ লোৱা কষ্টত হৈছিল। তেনেকৈ বহুত কষ্টত বিষত কেকাই 11টামান বজাত মেডিকেল গ'লোঁ। মেডিকেলতো বিহুৰ কাৰণে ডাক্তৰ তেনেকৈ লগ পোৱা নাছিলোঁ। এজন ডাক্তৰক লগ পাইছিলোঁ, পাই তেখেতে চাই বেজী দিলে। গেছৰ বেজী দিছোঁ বুলি কৈছিলে আৰু চেলাইন। মই তেনেকৈ গম পোৱা নাছিলোঁ। পাছত মা আৰু মোৰ হাজবেণ্ডে কৈছিলে গেছৰ বেজী আৰু চেলাইন দি থৈ দিছিলে। তথাপিতো তাত 12টামান বজাত মেডিকেল পাইছিলোঁগৈ নেকি, পাই ক'ব নোৱাৰোঁ বা পেটৰ বিষতে। তাৰপিছত গৈ তাত বেজী দিও মই ভাল পোৱা নাছিলোঁ। তেতিয়া ক'লে আল্ট্ৰাচাউণ্ড কৰিহে কি বেমাৰ হৈছে ধৰিব পাৰিম, আমি তেতিয়াহে চিকিৎসা কৰিব পাৰিম, এতিয়াতো আমি একো কৰিব নোৱাৰোঁ। তাৰপিছত আল্ট্ৰাচাউণ্ড তেতিয়া চৰকাৰী মেডিকেলত 3 দিন বন্ধ আছিলে আল্ট্ৰাচাউণ্ড কৰা। তাৰপিছত বন্ধ থকাৰ কাৰণে তেখেতে ডাক্তৰজনে ডিব্ৰুগড়লৈ লিখি দিছিলে। আমি ডিব্ৰুগড়লৈ নাযাওঁ বুলি আকৌ বেথাইদলৈ চেম্বাৰত সোমাইছিলোঁ। বেথাইদলৰ চেম্বাৰত সোমাওঁতেও গেট বন্ধ। তেওঁলোকক ফোন মৰা হৈছিলে, ডাক্তৰ নাই বুলি কোৱাৰ কাৰণে। তেনেকৈ বিষে কোবে ঘৰ পালোঁহি। তাৰ পিছদিনা দেওবাৰে আছিলে। দেওবাৰে আল্ট্ৰাচাউণ্ড কৰিবলৈ গৈ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত ওলালে গল ব্লাডাৰ 2টা পাথৰ হৈছে বুলি ক'লে। গল ব্লাডাৰটো ফুলি যোৱাৰ কাৰণে বেছি বিষ হৈছে বুলি ক'লে। তথাপিতো আমি চাৰ্জাৰী ডাক্তৰক দেখুওৱা হ'ল। ৰিপৰ্টটো দেখুওৱাৰ পাছত কেইটামান টেষ্ট কৰিলে। টেষ্ট কৰি মোক চেলাইন বেজী দিলে বিষটো কমিবলৈ কাৰণে। সেইমতে বিষটোও কমিলে। তাৰপিছত সেই ডাক্তৰজনে লগতে মোক টেষ্ট কৰিলে। টেষ্ট পৰীক্ষাকেইটা আমি নানিলোঁ, তাৰ পিছদিনাহে ল'ম, যিহেতু তাৰ পিছদিনা মোক অপাৰেশ্যন কৰিম বুলি কৈছিলে। তাৰপিছত তাৰ পিছদিনা ফোন কৰিছিলে মোৰ হাজবেণ্ডে। ফোন কৰোঁতেনে ক'লে যে চেম্বাৰৰে ল'ৰা এজনে ৰিপৰ্টটো অলপ গণ্ডগোল আছে, মানে জণ্ডিচ আছে বুলি ক'লে। সেইকাৰণে আমি ইয়াৰ পৰা ওলাই গৈ আকৌ
ৰিপৰ্টটো চাই মেলি ডক্টৰক লগ নাপালোঁ। তেতিয়া ক'লে জণ্ডিছ থাকিলে অপাৰেশ্যনটো নকৰে, সেইকাৰণে নকৰাৰ কাৰণে ৰিপৰ্টটো লৈ গুচি আহিলোঁ। সেইদিনা বিষটো আছিলে যদিও বেজী চেলাইন তাত অলপ বেজী আৰু চেলাইন ল'লোঁ, লৈ ঘৰলৈ লৈ আহিলোঁ। তাৰ আগদিনা দেওবাৰে তাত আমি অপাৰেশ্যন কৰিম বুলি খালী মুখে থাকিব বুলি কোৱাৰ কাৰণে পানী এটোপাও নাখাবা বুলি কোৱাৰ কাৰণে পানী চানী একো খোৱা নাছিলোঁ, অপাৰেশ্যন কৰিব লাগিব বুলি। তাৰপিছত তালৈ গৈ আহি অপাৰেশ্যনটো নোহোৱাৰ কাৰণে ঘৰলৈ গুচি আহিলোঁ। সেইটো টাইমত মোৰ পেটটো বিষটো কমিছিলে। ঘৰলৈ অহাৰ 1 ঘণ্টাৰ পিছত আকৌ মোৰ পেট বিষটো আৰম্ভ হ'ল। পেট বিষটো এনেকুৱা বেয়াকৈ আৰম্ভ হ'ল, সহ্য কৰি ৰাতিপুৱাই দিলোঁ। ৰাতিপুৱা 5টামান বজাত গ'লোঁ, গৈ মেডিকেল কলেজতে সোমালোঁগৈ। মেডিকেল কলেজত প্ৰায় 8টামান বজাত মোক ছিট দিলে। ছিট দি মেলি থাকিলোঁ। তাত মোক পানী এটোপাও খুৱাব দিয়া নাছিলে। চেলাইন বেজী লৈয়ে মই আছিলোঁ ইমান দিনে। তাৰপিছত অকণমান সুস্থ হ'লোঁ। 3 দিনমানৰ পিছত পেট বিষটো অলপ ভাল পাই মেলি ডাক্তৰে মোক ৰিলিজ দিলে। শনিবাৰে ৰিলিজ লৈ আহিছোঁ। এতিয়া তেজ পৰীক্ষা কেইটামান কৰি থৈ আহিছোঁ। তেজ পৰীক্ষাকেইটা শনিবাৰেহে পাম, আকৌ শনিবাৰে মাতিছে। সেইটো কাৰণে সকলোৱে আশীৰ্বাদ কৰিব যাতে জণ্ডিছটো সোনকালে ভাল হয় আৰু অপাৰেশ্যনটো ভালে কুশলে হৈ যায়। সকলোৱে যাতে আশীৰ্বাদ কৰিব।